Hello friends, welcome to Fun Zone. A warm good evening to all of you. আশা কৰোঁ সকলো ভালে আছে আৰু মাজত মাত্ৰ এটি দিন অহাকালিলৈ ছবিগৃহলৈ আহি আছে আমি সকলোৱে অপেক্ষা কৰি ৰোৱা আমাৰ অতিকৈ মৰমৰ জুবিনদাৰ ড্ৰিম প্ৰজেক্ট মিছন চাইনাক ইতিমধ্যেই অসমৰ ৰাইজে আঁকোৱালি লৈছে তাক প্ৰমাণ কৰিছে ছবিগৃহৰ সন্মুখত ৰাইজৰ লানি নিচিগা শাৰীয়ে জানিব পৰা মতে ৮০%ৰো অধিক টিকেট ইতিমধ্যেই চেল হৈ গৈছে সেইদৰেই অনলাইন প্লেটফৰ্ম বুক মাই শ্ব'ত একেই অৱস্থা পৰিলক্ষিত হৈছে গুৱাহাটীকে ধৰি অসমৰ সকলো ঠাইত অনলাইন যোগে কাটিব পৰা টিকেট প্ৰায় শেষ হৈছে এয়া গুৱাহাটীৰ বুক মাই শ্ব'ৰ পেজটো আপোনালোকক দেখাব খুজিছোঁ এইটো হ'ল বুক মাই শ্ব'ৰ পেজ আমি ইয়াতে বুক অপশ্যনটো টিপিলোঁ তাৰপিছতে ইয়াতে ওলাই আছে প্লিজ ৱেইট বুলি কাৰণ আমাৰ ইণ্টাৰনেটৰ কানেকশ্যনটো অলপ শ্ল' কাৰণ আমি যিটো জেগাত আছোঁ সেইটো জেগাত অলপ ইণ্টাৰনেটৰ কানেকশ্যনটো অলপ শ্ল' এতিয়া আমি গুৱাহাটীত দেখুৱাব খুজিছোঁ ইয়াত গ্ৰেণ্ড চিনেজ বুলি এটা ছবিগৃহ আছে তাতে আপুনি দেখিব পাইছে 10টা AM 10টা 11টা 1টা বজাৰ আৰু 6টা 15 যিকেইটা শ্ব' আছে সেইকেইটা অলমষ্ট ফিল আপ হৈ গৈছে তাৰপিছতে 8:30টাৰ যিটো শ্ব' আছে সেইটো আপোনাৰ কমপ্লিটলি এতিয়াও ফিল আপ হোৱা নাই most probably এটা দুটা টিকেট বাকি আছে ঠিক সেইদৰে 6টা PM আপুনি এতিয়া বুক কৰিব পাৰিব যদি আপুনি এতিয়াও বুক কৰা নাই দৌৰি গৈ এতিয়া বুক কৰক মিছন চাইনাৰ টিকেট আৰু প্ৰাগজ্যোতি চিনেমা ইয়াৰো এটা চিনেমা হল ইয়াৰো টিকেট অলমষ্ট ফিল আপ হৈ গৈছে আপুনি হয়তো আমাৰ ভিডিঅ' পাব্লিছ হোৱালৈ এই টিকেট কমপ্লিট ফুল হৈ যাব ঠিক সেইদৰে গেলেৰিয়া চিনেমা ইয়াৰো 9:30 AM 6:30 PMৰ টিকেটছ কমপ্লিট সোল্ড আউট হৈ গৈছে একেদৰে গ'ল্ড চিনেমা ক্ষেত্ৰতো আপুনি দেখিবলৈ পাইছে আৰু PVR ডনা প্লেনেটতো সেই একে অৱস্থা আৰু অপ্সৰা চিনেমাত 8টা বজাৰ শ্ব'টো বাকী আছে আপোনালোকে তাত টিকেটটো কৰিব পাৰে আৰু গ'ল্ড চিনেমা পল্টন বজাৰৰ যিটো ছবিগৃহ তাতো অলমষ্ট সকলো টাইমতে যিবোৰ টিকেট সেইবোৰ কমপ্লিট ফুল হৈ গৈছে চেল হৈ গৈছে নাৰেংগীৰ গ'ল্ড চিনেমাত আপোনাৰ 2টা বজাৰ 5টা বজাৰ শ্ব'টো বাকী আছে আৰু যিকেইটা গ্ৰীণ আপুনি দেখিব পাইছে আৰু যিকেইটা য়েল্লো দেখিব পাইছে সেইকেইটাত most probably এটা দুটা টিকেটছ বাকী আছে আপোনালোক এটা কথাই ক'ব লাগিব এয়া জুবিনদাৰ জৰিয়তে অসমৰ ছবি জগতলৈ অহা এক ৰিভলিউশ্যন মিছন চাইনা ৰিলিজ হোৱা আগতেই ছুপাৰহিট দৌৰি যাম মিছন চাইনা চাম If you liked the video, kindly hit the subscribe button and don't forget to like and share the video. Thank you. Stay tuned.